এজন কবি মনোজ নেওগ, তেওঁৰে এখন পুথি, এজন ৰঙৰ মিস্ত্ৰী, মুদ্ৰণ, শব্দ। আপোনাসবে পঢ়িব বিচাৰেনে মনোজ নেওগৰ কবিতা? ল'ব বিচাৰেনে কবিতাৰ এক অন্যতম সোৱাদ? যদি বিচাৰে অচিৰে আপোনালোকে সংগ্ৰহ কৰি লওক এইখন কবিতা পুথি। এই কবিতা পুথিখনত সমুদ্ৰ কাজল শইকীয়াই নেওগৰ কবিতা সম্পৰ্কে কি কৈছে শুনোচোন আহক। মনোজ নেওগৰ কবিতাখিনিত অভিব্যক্তিবাদী টান এটাই পাঠকক নিবিষ্ট কৰি ৰাখে। নেওগৰ কবিতা সম্পূৰ্ণৰূপে অভিব্যক্তিবাদীও নহয়, অধিবাস্তৱবাদীও নহয়, কিন্তু এই দুইটাৰে নিৰ্যাসখিনি ইয়াত উপলব্ধ। তেখেতে কৈছে, এক বিশেষ শৈলীৰ অভ্যাসেৰে স্বকীয় আৰু একক আত্মপৰিচয় প্ৰতিষ্ঠা কৰাৰ হাবিয়াসখিনিৰ পৰা এইজন কবি মুক্ত। হয়তো সেয়াই মনোজৰ কবিতাৰ বৈশিষ্ট্য। মনোজৰ কবিতাই আমাৰ বহুতৰে মন চুই গৈছে। আহকচোন তেওঁৰ কবিতাৰ কিছু শাৰী আমি শুনো। কবিতাৰ নাম নন্দকাইটি। কবিতাটিৰ মাজতেই আছে, ভোগালীৰ নামত পেটলৈকে চুচি খোৱা ঘটটো চেৰা সময়ত ঘৰৰ পিছফালে পৰি আছিল। এই কবিতাটোৰ শেষলৈ লিখিছে, অন্তিমৰ উৰেটো কাল উমলা ঘৰৰ সিপাৰে ঘট এটাই যেন চিঞৰি আছিল, মই নন্দকাইটি। শগুনৰ সৈতে এখন চেলফি। মনৰ অকাৰণ ধৃষ্টতাক মনে মনে ক্ষমা কৰি কোমলকৈ হাঁহিলো মই, চেলফি লোৱা নহল। উধাও দৃষ্টিৰ শেষ বিন্দুত উৰি থাকিল এটা শগুন। আকৌ লিখিছে তেওঁ, কুকুৰ হোৱাই ভাল। আপোনাৰ কুকুৰটোনো নহলো কিয়? কোটাক মহিন্দ্ৰা লাইফ ইন্সুৰেন্স সকলো ফিৰিতে, কুকুৰেও বোলে আপোনাৰ লাখটকীয়া মজিয়াতে তিৰিকে। না ৰাগ না জঞ্জাল, আপোনাৰ কুকুৰটো হোৱাই ভাল। মিছেছ বৰুৱাৰ ব্লাউজ আৰু এটা উত্তৰ আধুনিক কবিতাত তেওঁনো কি কৈছে শুনোচোন আহক। মিছেছ বৰুৱাই বৰ আগ্ৰহেৰে শুনিছিল, মই আগ্ৰহেৰে চাইছিলো খৰা হাতৰ ব্লাউজটোৰ কি আচৰিত চমক। কোনে জানো মোৰ কাণত ফুচফুচাই কৈছিল, খৰা হাতৰ ব্লাউজ পিন্ধাজনীৰ হাতখন বহুত দীঘল, বহুতৰ তলপেটলৈকে খেপিয়াব পৰা হাত। মনোজ নেওগে তুমি বুজো বুলি কওঁতেই কবিতাটোত লিখিছে, তুমি বুজো বুলি কওঁতেই অজান ভয় এটা কুৰুকি কুৰুকি চাপি বহিছিল, কুকুৰী কণা সময়ত গজি আছিলো মই শোৱা পাতনিৰ কচু। তুমি বুজো বুলি কওঁতেই নিজতেই হৈ পৰিছিলো ভাঙিব নোৱাৰা সাঁথৰ। তেওঁৰ কবিতাবিলাকৰ নামবিলাকেই যেন দি গৈছে একো একোটি চমক। ফুটুকি ওলাল, ভাড়াঘৰ, নৈপৰীয়া ল'ৰা, বিষ্ণুৰাভা আৰু অন্য এজন কবি, ৰিক্সাৱালা আৰু এজন কবি, অপেক্ষাৰ নামত এটা কবিতা, শগুনৰ সৈতে এখন চেলফি, এজোপা বগৰী গছ এটা প্ৰেমৰ কবিতা, টুথপেষ্ট, পৰম্পৰা, বাৰিষাৰ কোৰাছ, মিছেছ বৰুৱা আৰু এখন সেউজীয়া গাড়ী, আৰণ্যক সূতা। আপুনি যদি পঢ়িব বিচাৰে আপুনি পঢ়িব পাৰে এজন ৰঙৰ মিস্ত্ৰী।